নমস্কাৰ বন্ধুসকল, এইমাত্ৰ এটা অতি ডাঙৰ খবৰ আহি পৰিছে। অসমবাসীৰ বাবে এটা নতুন মেজৰ আপডেট আৰু নতুন আঁচনি ঘোষণা কৰা হৈছে। এই নতুন আঁচনিৰ জৰিয়তে বহু লোক লাভৱান হ'ব। টকা লাভ, সুবিধা আৰু চৰকাৰী সহায় পোৱাৰ সুযোগ থাকিব। এইমাত্ৰ এটা ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধন চৰকাৰৰ ফালৰ পৰা জানুৱাৰী মাহৰ শেষ সপ্তাহ অথবা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব বুলি জানিব পৰা গৈছে। যিসকল হিতাধিকাৰীৰ EKYC সম্পূৰ্ণ, বেংক একাউণ্ট এক্টিভ আৰু আধাৰ বেংক লিংক কৰা আছে, তেওঁলোকে নিশ্চিতভাৱে এই কিস্তিৰ লাভ কৰিব। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1250 টকা পোৱা সকলো মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত নাম ভৰ্তি কৰিছে, আগতে ধন পাই আছিল যদিও এতিয়া পইচা অহা বন্ধ হৈ গৈছে, তেন্তে তেওঁলোকে চিন্তা নকৰিব। চৰকাৰৰ ফালৰ পৰা এই সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰা হৈছে। যদি আপোনাৰ অৰুণোদয়ৰ ধন বন্ধ হৈ গৈছে বা একাউণ্টত পইচা সোমোৱা নাই, তেন্তে অনুগ্ৰহ কৰি অৰুণোদয় আঁচনিৰ চৰকাৰী হেল্পলাইন নম্বৰলৈ কল কৰক অথবা নিকটৱৰ্তী সমাজ কল্যাণ কাৰ্যালয়, গাঁও পঞ্চায়ত অফিচ বা CSC চেণ্টাৰলৈ গৈ নিজৰ সমস্যাটো জনাওক। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে জনাইছে যে সুলভ ইন্ধন আঁচনিৰ জৰিয়তে এতিয়া মাত্ৰ 700 টকাতে গেছ চিলিণ্ডাৰ পোৱাৰ সুবিধা ল'ব পাৰিব। এই আঁচনিৰ জৰিয়তে গৰিহণী আৰু দুখীয়া পৰিয়ালসমূহে, মহিলা হিতাধিকাৰীয়ে, যোগ্য পৰিয়ালে এই সুবিধাৰ লাভ ল'ব পাৰিব।